প্ৰথমবাৰ এনেকুৱা উপহাৰ পাইছোঁ, চকু পানী উলিয়াই দিলেগে। আজি ৰাতি সাঁজটোৰ কাৰণে মই কি বনাম আপোনালোকক দেখুৱাম। বলক মই পাকঘৰলৈ যাওঁ, আপোনালোককো দেখুৱাম। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো প্লিজ। কি হয় গম পায়নে বাৰু? পূৰা বৰষুণ দি আছে, চাউণ্ডটো নুশুনিবই চাগে। এয়া হৈছে শুকুতা। শুকুতা চবেই চিনি নাপায়, কিন্তু প্ৰায় মানুহে চিনি পায়েই বাৰু। ঘৰতে বনাইছিলোঁ শুকুতা। বনাই থাকোঁতে দেখুৱাবলৈ নহয় আৰু। খুতৰা শাক আৰু আলু এয়া ভাজিম এতিয়া মই। তেলটো গৰম হৈ দিয়ে, দেখিলে নকয়। পিঁয়াজ দিছোঁ আৰু জলকীয়া অকণমান ৰেড চিলি যে খুতুৰা শাক হয়। দেখিছেনে? হাতৰ পৰা পৰি গৈছিল। ইয়াত যে হালধি কালাৰটো যে ইয়াত একদম ধুনীয়া হৈছে, কিন্তু মোবাইলটোত অকণমান কম হোৱা নিচিনা দেখাই আছে। ঢাকা কমাই দিম। মোলৈ শুকুতা মই খাম অলপ, যিমানটো পাওঁ খাম আৰু। দেখিছেনে? মই কাটি লৈছোঁ জলকীয়া, পিঁয়াজ, ভোল আৰু আলু। এতিয়া মই ভাজিম, চাই থাকিব আপোনালোকে। দিছোঁ পিঁয়াজ, জলকীয়া, তাৰপিছত তেল। এয়া তেলটো পিঁয়াজটো পকি গ'ল। এতিয়া অকণমান ৰেড চিলি দি দিব লাগিব। দেখিছেনে? বনাই থাকোঁতে মোৰ মুখখন দেখাবলৈ নহয়েই। ঢাকনা মাৰি দিলোঁ, গেছটো অকণমান কম কৰি দিম। মই ইয়াতে পাঁচফোৰণ অকণ দিব পাহৰি থাকিলোঁ, দিয়া দি দিছোঁ আৰু।
জহা ভুল হৈ দেই, পুৰা জহা জহা গোন্ধাইছে আৰু কি ধুনীয়া গোন্ধ, গোটেই ঘৰটোৱে গোন্ধত বিয়পি গৈছে। এয়া হৈছে ভাত, কোমোৰা আৰু মাছে মই বনাইছিলোঁ, কোমোৰা মাছ আলু আছেনে, কোমোৰা শ'ল মাছ আৰু আলু। এয়া বনাই থাকোঁতে দেখাবলৈ নহ'লে আৰু আছেনে, ভোলৰ ভাজিকণ হৈছেগৈ আৰু গোন্ধটোতে খাওঁ খাওঁ লাগি গৈছে। ইয়াৰ এতিয়া হাৱাটো গুচি ভোলত পানী ওলাই যায়, নিজে নিজে বহুত ওলাই যায়। আৰু অকণ পানীকণ শুকাওক, ঢাকি থৈ দিওঁ।